ফাইনেলি অসমীয়া সিনেমা ৰত্নাকৰ যোৱাকালি ৰিলিজ হ'ল আৰু আজি ৰাতিপুৱাই ফাৰ্ষ্ট শ্ব' চাবলৈ মই সিনেমা হলত গুচি গ'লোঁ। ৰাতিপুৱা 9টা বজাৰ শ্ব' চাবলৈ মই গ'লোঁ মোৰ মিছেছৰ লগত। যোৱাকালি মোৰ চাবলৈ মন আছিল ৰত্নাকৰ সিনেমাখন, কিন্তু যোৱাকালি মোৰ অফিচত অলপ দেৰি হৈ গ'ল আৰু সেইকাৰণে মই ৰত্নাকৰ সিনেমাখন চাব নোৱাৰিলোঁ। কিন্তু আজি ৰাতিপুৱাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ মই গুচি গ'লোঁ চিনেমা হলত আৰু ৰাতিপুৱা মই যাই ছাৰপ্ৰাইজ হৈ গ'লোঁ, কাৰণ ৰাতিপুৱা যি শ্ব' আছিল সেয়া ফুল হাউচফুল আছিল। এটা টিকেট নাছিল। মই যোৱাকালি ইণ্টাৰনেটত বুক কৰাৰ কাৰণে আজি টিকেট পালোঁ, কিন্তু যদি মই গ'লোহেঁতেন ৰাতিপুৱা টিকেট কাটো বুলি টিকেট কাউণ্টাৰৰ পৰা টিকেট নাপালোহেঁতেন। মানে ইমান ক্ৰেজ হৈ গৈছে এতিয়া অসমীয়া চিনেমাৰ কাৰণে। আৰু অসমীয়া চিনেমা চাই মই বিৰাট ভাল লাগিল চিনেমা হলত, কাৰণ ককা আইতা ফেমিলি হোল ফেমিলি আহিছে চিনেমা চাবলৈ, অসমীয়া সাজ কাপোৰ পিন্ধি এনেকুৱা লাগিছে যে কি ফেষ্টিভেল হৈ গৈছে। মানে অসমীয়া চিনেমা চাবলৈ ইমান ভালকৈ মানুহবোৰ যে আহিছে সেয়া দেখি মোৰ বিৰাট ভাল লাগিছে। এফালে কাপলছ আহিছে, তো সেইফালে গোটেই ককা আইতা বাচ্চা সকলোবোৰ আহিছে এই অসমীয়া চিনেমাক আদৰি জনাবলৈ। ৰত্নাকৰ চিনেমাখন চাবলৈ মোৰ বিৰাট এক্সাইটমেণ্ট আছিল, কাৰণ ৰত্নাকৰ চিনেমাখনৰ যেতিয়া ফাৰ্ষ্ট ট্ৰেইলাৰ আউট হৈছিল তেতিয়াই মোক লাগিছিল যে হয় অসমীয়া চিনেমা এখন এনেকুৱা ধৰণৰ চিনেমা এখন বনাইছে যি চিনেমাখনে সঁচাকৈ বলিউড চিনেমাক টক্কৰ দিব। আৰু সঁচাকৈ চিনেমাখন চোৱাৰ পিছত এনেকুৱা লাগিল যে হয় অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰি এতিয়া চেঞ্জ হ'ব ওলাইছে। অসমীয়া যি নতুন ফিল্ম মেকাৰ আছে, যি এক্টাৰ্ছ আছে, যি চিনেমাটোগ্ৰাফাৰ আছে, যি এডিটৰ আছে, সঁচাকৈ এতিয়া চেঞ্জ হ'বলৈ ধৰিছে। এতিয়া এইখন চিনেমাত একো আমাক একো মৰেল এডুকেশ্যন দিয়া নাই, মানে নীতি শিক্ষা নাই। এখন ফুল্লি কমাৰ্চিয়েল চিনেমা এখন বনাইছে। ৰত্নাকৰ চিনেমাখনৰ ডাইৰেক্টৰ আৰু প্ৰডিউচাৰ হয় যতীন বৰা, আৰু এনেকুৱা এখন চিনেমা এনেকুৱা এটা বিজনেছক ধৰি বনোৱাৰ কাৰণে মই যতীন বৰাক বিৰাট এটা থামছ আপ দিব বিচাৰিছোঁ। কাৰণ অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিখন কিমান ডাঙৰ আমি জানো, অসমীয়া চিনেমা এখনৰ বিজনেছ কিমান ডাঙৰ সেয়াও আমি জানো, আৰু সেয়া জানি শুনিও যতীন বৰাই যে ইমান টকা খৰচা কৰি এখন অসমীয়া চিনেমা বনাইছে, ইমান মজা এখন অসমীয়া চিনেমা বনাইছে, সেইকাৰণে যতীন বৰাক মোৰ ফালৰ পৰা থামছ আপ। যতীন বৰা আমি জানোৱে, যতীন বৰা এজন ভাল অভিনেতা, এজন ভাল ডাইৰেক্টৰ। কাৰণ যতীন বৰা লাষ্ট যোনখন চিনেমা আছিল অধিনায়ক, সেইখনো মই চাইছিলোঁ, আৰু সেইখনো যদি সেই সময় হিচাপে মই কম্পেয়াৰ কৰোঁ, সেই সময় হিচাপে এখন ভাল অসমীয়া চিনেমা যতীন বৰাই বনাইছিল। আৰু ৰত্নাকৰখনো যতীন বৰাই বিৰাট মজা বনাইছে, বিৰাট বঢ়িয়া, বিৰাট এণ্টাৰটেইনিং, আৰু বিৰাট আপুনি কমাৰ্চিয়েলি মানে ইমানেই ভাল পাব চিনেমাখন চাই, আপোনালোকে যাব আৰু অসমীয়া চিনেমাখন চাব। ৰত্নাকৰ চিনেমাখনৰ মেইন নায়ক হৈছে যতীন বৰা। যতীন বৰা নিজে প্ৰডিউচাৰ, নিজে ডাইৰেক্টৰ, তো অভিয়াছলি তেখেতে নিজে এক্টৰ হ'বই। আৰু যতীন বৰা মানে এনেকুৱা নহয় যে যতীন বৰাই ডাইৰেক্ট কৰিছে বা প্ৰডিউচ কৰিছে বুলি নিজে এক্টৰ হৈছে। যতীন বৰা মোৰ মতে এট প্ৰেজেণ্ট অসমীয়া চিনেমাৰ 1 নম্বৰ এক্টৰ, আৰু যদি তেখেতে নিজে এক্টিং কৰিছে সেয়া তেখেতৰ চবচে ৱাইজ ডিচিজন এজ এ ডাইৰেক্টৰ নিজকে কাষ্ট কৰা। যতীন বৰাই যি কেৰেক্টাৰ প্লে কৰিছে ৰত্নাকৰত একদম ফুল্লি জাষ্টিফাইড, মানে ইমান ধুনীয়াকৈ নিজৰ কেৰেক্টাৰ প্লে কৰিছে। আপোনালোকে যাই চাব আৰু আপোনালোকে যতীন বৰাৰ কেৰেক্টাৰক বিৰাট ভাল পাব। ইমান ছেটছ আছে এই কেৰেক্টাৰটোত, মানে আপোনালোকে যতীন বৰাৰ এক্টিং চাই বিৰাট ভাল পাব আৰু বিৰাট এনজয় কৰিব। যতীন বৰাৰ লগত এক্ট্ৰেছ আছে নিশিতা গোস্বামী আৰু বৰষাৰাণী বিষয়া, মানে এট প্ৰেজেণ্ট অসমৰ 2 চবচে ভাল আৰু চবচে প্ৰতিভাশালী এক্ট্ৰেছ। প্ৰস্তুতি পৰাশৰ আছে তেখেতসকলৰ পিছত, কিন্তু প্ৰস্তুতি পৰাশৰ এই চিনেমাখনত নাই। নিশিতা গোস্বামীৰ ৰোল অলপ কমটি আছে ইন কম্পেৰিজন টু বৰষাৰাণী বিষয়া, কিন্তু নিশিতা গোস্বামী যিমানখিনিত আছে সিমানখিনিতে নিজৰ যি প্ৰেজেঞ্চ আছে সেয়া ফেল্ট কৰিছে। আপোনালোকে নিশিতা গোস্বামীৰ যি ৰোল সেই ৰোলক অলপ হ'লেও মনত ৰাখিব এইখন চিনেমা চোৱাৰ পিছত। বৰষাৰাণী বিষয়া মেইন এক্ট্ৰেছ হৈ চিনেমাখনৰ, আৰু আপোনালোকে গানবোৰ চালেই গম পাব যে বৰষাৰাণী বিষয়া আগে পিছে এই চিনেমাখন যায়। আৰু বৰষাৰাণী বিষয়া যিমানখিনি ৰোল আছে, যিমানখিনি এক্টিং কৰিছে সেয়া বিৰাট ভাল কৰিছে। আমি জানোৱে বৰষাৰাণী বিষয়া এজন বিৰাট ভাল অভিনেত্ৰী। যতীন বৰা বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীৰ পিছত আছে ইয়াত সৰু ৰোলত আছে আপোনাৰ বিষ্ণু খাৰগৰীয়া, চেতনা দাস, হিৰণ্য দাস আৰু কিছু মানে ভেটেৰেন এক্ট্ৰেছ, আৰু সেইসকলেও নিজৰ যি কেৰেক্টাৰ আছে ফুল্লি বিৰাট ধুনীয়াকৈ প্লে কৰিছে। মেইন এণ্টাগনিষ্ট মানে মেইন ভিলেনৰ ৰোল প্লে কৰিছে পদ্মৰাগ গোস্বামী আৰু সঞ্জীৱ হাজৰিকা, আৰু আপোনালোকে এজ এ ভিলেন সঞ্জীৱ হাজৰিকা আৰু পদ্মৰাগ গোস্বামীক বিৰাট
ভাল পাব মানে এজ এ ভিলেন তেখেতসকলে ফুল্লি জাষ্টিফাই কৰিছে নিজৰ কেৰেক্টাৰ আৰু আপোনালোকে যেতিয়া চিনেমাখন চাব নহয় হিৰো ভাৰ্চেছ ভিলেন তো পুৰা টক্কৰ আছে দুটাৰ মাজত মানে হিৰো যিমান ডেঞ্জাৰ ভিলেনো ইমান ডেঞ্জাৰ আৰু সেইকাৰণে এই চিনেমাখন বিৰাট এণ্টাৰটেইনিং হৈ যায় এই সকলৰ পিছত আছে মেইন কেৰেক্টাৰ এই চিনেমাখনৰ এজনী লিটিল এঞ্জেল অশ্ৰুমিতা শইকীয়াই বিৰাট ভাল ৰোল প্লে কৰিছে এই চিনেমাখনত আপোনালোকে যেতিয়া চিনেমাখন চাব তাইৰ যোনটো কেৰেক্টাৰ সেই কেৰেক্টাৰ আপোনালোকে বিৰাট ভাল পাব তাই আপোনালোকক হহুৱাব আৰু তাই আপোনালোকক কন্দুৱাব আৰু সেইকাৰণে মোৰ মতে যি ৰিয়েল উইনাৰ হয় এই চিনেমাখনৰ সেয়া হৈছে অশ্ৰুমিতা শইকীয়া এক্টিংটো আছে এই চিনেমাখনত বিৰাট ভাল কিন্তু এই চিনেমাখনৰ যি মেইন ইউএছপি হয় সেয়া হৈছে ইয়াৰ ফাষ্ট পেজ এডিটিং কৰিছে এই চিনেমাখনৰ প্ৰীতম দৈমাৰী ইমান বঢ়িয়া এডিটিং কৰিছে এই চিনেমাখনৰ মানে এই চিনেমাখনৰ এক মিনিটো আপোনালোকক বৰ নালাগে ইমান ফাষ্ট পেজ চিনেমাখন এটা চিনৰ পৰা এটা চিন আৰু ষ্টৰিটো ইমান ধুনীয়া আৰু ইমান স্পীডত ইমান স্মুথলি লৈ গৈছে নহয় এডিটিং কৰি যে এই চিনেমাখনৰ মোৰ মতে মই চিনেমাখন চোৱাৰ পিছত মই ক'ব পাৰোঁ যে মেইন ইউএছপি হয় এই চিনেমাখনৰ এডিটিং জুবিন গাৰ্গে তো মিউজিক দিছে এই চিনেমাখনৰ আৰু গানবোৰ আগতে হিট হৈছে এটা কথা দিয়া না বা নাজানো ক'ত তুমি থাকা এই গানবোৰ বিৰাট পপুলাৰ হৈছে এতিয়া অসমত আৰু এই গান পপুলাৰ হোৱাৰ মেইন ৰিজন হয় জুবিন গাৰ্গে এই চিনেমাখনত মিউজিক ডাইৰেকশ্যন দি মানে এই চিনেমাখনত 4 চান্দ লগোৱা বুলি কয় নহয় হিন্দীত 4 চান্দ লগাই দিছে চিনেমাখনৰ চিনেমাটোগ্ৰাফি কৰিছে প্ৰদীপ খাউণ্ডে ইয়াৰ আগতেও কিছুমান অসমীয়া চিনেমাটোগ্ৰাফি কৰিছে যি এৰিয়েল শ্বৰ্টছবোৰ আছে সেয়া দেখি আপোনালোকক বিৰাট ভাল লাগিব এৰিয়েল শ্বৰ্টছবোৰত আপোনালোকক গুৱাহাটীৰ যি ফ্লাইঅভাৰবোৰ আছে নহয় ইমান বঢ়িয়া দেখাইছে এই চিনেমাখনৰ আপোনালোকে যদি গুৱাহাটীত থাকে আপোনালোকে নিজে নিজৰ এই গুৱাহাটীৰ ফ্লাইঅভাৰবোৰ দেখি ইমান ভাল পাব মই আগতে গুৱাহাটীত আছিলোঁ মই জানো গুৱাহাটীৰ ফ্লাইঅভাৰবোৰ এনে তলৰ পৰাতো আমি সদায় অহা যোৱা কৰি থাকোঁ কিন্তু ওপৰৰ পৰা যি এৰিয়েল শ্বৰ্টছ দিছে নহয় মানে ভাঙাঘৰ ফ্লাইঅভাৰ হওক বা জালুকবাৰী ফ্লাইঅভাৰ হওক ইমান বঢ়িয়া মানে এৰিয়েল শ্বৰ্টছবোৰ লৈছে থ্ৰু ড্ৰোন কেমেৰাত এয়া দেখিয়ে মন ভাল লাগি গৈছে তা এয়া হ'ল এইবোৰ সব মিলাই সব মিক্সচাৰ কৰি এখন চিনেমা বনাইছে যতীন বৰা আৰু সেই চিনেমাখনৰে হ'ল ৰত্নাকৰ মোৰ অনুৰোধ আপোনালোকে যোগ আৰু সেই চিনেমাখন চাওক যদি কাঞ্চনজংঘা আপোনালোকে ভাল পাইছে ৰত্নাকৰখন মানে ডবল ভাল পাব ইমান মজা বনাইছে যতীন বৰাৰ এডিটিং প্ৰীতম খাউণ্ডৰ মানে ইমান বঢ়িয়া জুবিন গাৰ্গৰ মিউজিক আপোনালোকে যোগ আৰু এই অসমীয়া চিনেমাখন চাওক আৰু নিজৰ ফেমিলিক লৈ যাওক কাৰণ ফুল্লি ফেমিলি এণ্টাৰটেইনিং চিনেমা হয় আপোনালোকে নিজৰ মা দেউতা নিজৰ ল'ৰা ছোৱালী সকলোকে লৈ যাওক আৰু এই অসমীয়া চিনেমাখন চাওক কাৰণ যদি আমিয়ে অসমীয়া চিনেমা নাচাওঁ তো কোনে চাব আৰু অসমীয়া চিনেমা মানে যিটি অসমীয়া চিনেমা নহয় ইয়াত এক্টিঙো ভাল আছে ষ্টৰি ভাল আছে কমাৰ্চিয়েলি আপোনাৰ গোটেইখিনি মছলা বুলি কওঁ নহয় মছলা এণ্টাৰটেইনমেণ্ট মানে গোটেইখিনি মছলা আপোনালোকে পাব আপোনালোকে হাঁহিব কান্দিব একশ্যন সিকুৱেন্সত আপোনালোকে মানুহ উৰা চুৰাও দেখিব যেনেকৈ সাউথ ইণ্ডিয়ান চিনেমাত আমি দেখোঁ নহয় ঠিক সেনেকৈ দেখিব আৰু সেয়া দেখি আপোনালোকে ফুল্লি এনজয় কৰিব পপকৰ্ণ খাব আৰু পুৰা ফুল্লি এনজয় কৰিব এয়া আছিল মোৰ ৰিভিউ ৰত্নাকৰ চিনেমাখনৰ আপোনালোকে যাওক আৰু এনজয় কৰক এই চিনেমাখন কাৰণ মই ফুল্লি এনজয় কৰিলোঁ বহুত দিনৰ পিছত এখন অসমীয়া চিনেমা মই এনজয় কৰিলোঁ আপোনালোকে সপৰিবাৰ যাওক আৰু ফুল্লি এনজয় কৰক এখন চিনেমা চাই তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ